শ্ৰীচৰণত মই মূৰ দুৱাই মই ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱন্তই মোক শক্তি দিয়ে, মই লখিমপুৰবাসীৰ কণ্ঠ হৈ যাতে লখিমপুৰৰ যি সমস্যাৰাজি যাতে সাংসদত মই উত্থাপন কৰিব পাৰোঁ। গতিকে সেইটো কাৰণে মই ভগৱন্তৰ শ্ৰীচৰণত ধৰি মই আশীৰ্বাদ লৈছোঁ আৰু ভকতবৃন্দৰ পৰা আশীৰ্বাদ লৈছোঁ। আৰু আমি এতিয়া ৰাজনীতিটো চেঞ্জ কৰিব বিচাৰিছোঁ। সকলোৱে বিকল্প বিচাৰে, আমি সকলো ৰাইজে সন্ধানত আছে। কাৰণ যি এতিয়া চৰকাৰখনৰ যি অত্যাচাৰ অনাচাৰ যি মূল্য বৃদ্ধি এইবোৰৰ পৰা আমি পৰিত্ৰাণ পাবৰ বাবে ৰাইজেও বিকল্প এটা বিচাৰি আছিলে। আৰু আমিও বিচাৰিছিলোঁ যে গোটেই আপোনাৰ যিমানবোৰ বিৰোধী পাৰ্টি আছে আমি চবেই আমি একজোট হৈ পেলাই যাতে এই অত্যাচাৰী চৰকাৰখন আমি প্ৰতিহত কৰোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ লাষ্টত শেষৰ পৰ্যায়ত আমাৰ হয়তো হৈ নুঠিলে। তথাপিও আমি এটা ৰাজনৈতিক দল হিচাপে গতিকে আমি কোনো নিৰ্বাচন আমি এৰিব নোৱাৰোঁ। গতিকে প্ৰতিটো নিৰ্বাচন আমি যুঁজিব লাগিব। আমি ইয়াত হ'বলৈ যুদ্ধ দিম। কাৰণ বিজেপিৰ যি অত্যাচাৰ এই অত্যাচাৰৰ পৰা ৰাইজে পৰিত্ৰাণ পাব বিচাৰিছে আৰু ৰাইজৰ কণ্ঠ হৈ আমি ওলাই আহিম। আৰু নতুন প্ৰজন্মক মই এজন যুৱক হিচাপে মই নতুন প্ৰজন্মক মূল্যবোধৰ ৰাজনীতি শিকাব বিচাৰোঁ আৰু মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰোঁ। কোনো এই ধন বল বাহুবলৰ সেই আপোনাৰ ধৰ্মৰ ৰাজনীতিৰ পৰা মই নিজকে আঁতৰাই ৰাখিব বিচাৰোঁ আৰু এখন নতুন সমাজ গঢ়িব বিচাৰোঁ, য'ত আমি শান্তিৰে আমি আগৰ সেই অসমখন ঘূৰাই পাওঁ। যে দেশত মৰ হৈছে পদুম ফুল, বিকল্পৰ তৃণমূল। গতিকে ৰাইজে বিকল্প বিচাৰিছে। বিজেপি চৰকাৰ আপুনি কৈছে হিতাধিকাৰী, দেশত তেখেতলোকে আনহাতে কয় যে আমি প্ৰগতি কৰিছোঁ। যদি প্ৰগতি কৰিছে, দেশৰ মহিলাৰ 1250 টকা অৰুণোদয় বিচাৰি ফুৰিবলগীয়া কি কাৰণডাল আছে? যদি প্ৰগতি কৰিছে, দেশৰ মহিলাই লাখপতি বাইদেউ বুলি কৈ 10,000 কাৰণে ফৰ্ম আনিবলৈ এদিন, বিজেপিৰ মিটিঙত 2 দিন আৰু এদিন জমা দিবলৈ এদিন 4 দিন 10,000 কাৰণে যাবলগীয়া কি কাৰণডাল আছে? যদি দেশ উন্নতি হ'লহেঁতেন ঘৰে ঘৰে বিকশিত এটা ইণ্ডাষ্ট্ৰী বা বিকশিত অৰ্থনৈতিক দিশ প্ৰকাশ পালেহেঁতেন। গতিকে এই দেশত কেৱল মহিলাসকলক খুব ব্যৱহাৰ কৰিছে। এটা মনত ৰাখিব, মহিলাক নিৰ্যাতন কৰা কোনো ব্যক্তিয়ে কোনো ৰাজনৈতিক দলে আগবাঢ়িব নোৱাৰে। আৰু মহিলা যেতিয়া জাগিব ওলোটাকৈ, তেতিয়া দেশত কিন্তু কোনো ৰক্ষা নাপাব। গতিকে এইবাৰ মহিলা জাগিব, এইবাৰ মহিলা উল্টাপাক মাৰিব। আপুনি দেখিব মহিলাৰ শ্লোগান আহিব, মৰ হৈছে পদুম ফুল, বিকল্পৰ তৃণমূল। আৰু বিশেষকৈ নৱপ্ৰজন্মই লখিমপুৰ, মই বেলেগত নকওঁ, লখিমপুৰ লোকসভা সমষ্টি এটা নৱপ্ৰজন্মৰ মন্ত্ৰী হিচাপে পাব, এগছি মন্ত্ৰী হিচাপে পাব, যি গছি অনবৰত জ্বলি থাকিব আমাৰ যুৱ প্ৰজন্ম ঘনকান্ত চুতীয়া। কাৰণ এতিয়াও তেখেতে আমাৰ ধেমাজিৰ পৰা বহুত যুৱক অগ্নি গুৱাহাটীত তেখেতে নিজৰ কামৰ মাজে সংস্থাপনৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ লক্ষ্য হৈছে যে আজি 3 মাহৰ আগত ধেমাজি আপোনালোকে গম পায়, 2জন বড়োৰ যুৱক কেৰেলাত কাম কৰি থাকোঁতে ৰাতি ঘপিয়াই হত্যা কৰিছে। গতিকে আপুনি যদি চাই 6 মাহৰ মূৰত 3 মাহৰ মূৰত অসমৰ যুৱকে কেৰেলাতে হওক, মহাৰাষ্ট্ৰতে হওক, মধ্যপ্ৰদেশতে হওক, য'তেই নহওক কাম কৰিবলৈ যাওঁতে নিজকে হেৰুৱাব লগা হৈছে। গতিকে আমাৰ কথাটো হৈছে কি, আমাৰ তৃণমূল কংগ্ৰেছৰ কথা হৈছে কি, যে অন্য ৰাজ্যৰ পৰা যাতে অসমত কাম কৰিব পৰা এটা আমি পৰিস্থিতিৰ সৃষ্টি কৰোঁ। আমাৰ যুৱকে যেনেকৈ কেৰেলালৈ গৈছে, অন্ততঃ বেলেগে আমাৰ এনেকুৱা ইণ্ডাষ্ট্ৰী আমি গঢ়িব বিচাৰোঁ, গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰী বহিব বিচাৰোঁ, যাতে অন্য ৰাজ্যত থকা সকলো অসমীয়া যুৱকে নিজৰ লখিমপুৰত আহি কাম কৰি তেখেতৰ পৰিবাৰৰ লগতে সন্তানৰ লগতে জীৱন নিৰ্বাহ কৰিব পাৰে। এয়া আমাৰ মূল লক্ষ্য। बिखुं सानाय, हान्थु सानाय, फाफ्लियाव सानाय, साइटिका आर्थराइटिस नार्भजों सोमोन्दो गोनां बेराम जानायफोरनि थाखाय मोनसे मोजां खौरां। बङाइगावआव थानाय यामाहा श'रुमनि साखाथियाव थानाय रेमेडिकस बरपारायाव फैगौ 19 खालार मंगलबार खालि डक्टर शम्भु कुमार सिंहआ फुंबिलिनि 10 रिंगानिफ्राय 5 रिंगासिम बेसेन नाङै सावस्रि सिबिथाय बादायाव नुजाथिफैगोन। बेवहाय गाहायै बिखुं सानाय, हान्थु सानाय, फाफ्लियाव सानाय, साइटिका आर्थराइटिस नार्भजों सोमोन्दो गोनां बेराम आरो गासैबो रोखोमनि बेमारफोरखौ बेवहाय फाहामनाय जायो। रेबथुम एबा मुं थिसननो थाखाय 100 रां लानाय जागोन। गोबां मिथिनो थाखाय 9954341429 आरो 7002153489 बे नाम्बाराव सुलाद लानो हागोन।